নমস্কাৰ, মই এছ দেৱী। আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আহকচোন, মই আজি মগু দালি, কাঠআলু আৰু মাছৰ লগত বনাম। ইয়াতে মই লৈছোঁ 1 কাপ বাকলি থকা মগু, 2 ঘণ্টা তিয়াই ভালকৈ ধুই লৈছোঁ। এইখিনি মই কুকাৰতে বনাম, সেইকাৰণে কুকাৰতে দিম। এতিয়া এয়া কুকাৰত দিছোঁ। আনফালে মই কাঠআলু কেইটুকুৰামান ভালকৈ বাকলি গুচাই কুহুমীয়া পানীৰে ধুই ইয়াত দি দিছোঁ আৰু এচামুচ নিমখ দিছোঁ। এগিলাচ পানী দিছোঁ আৰু এই আটাইখিনি মিলাই মই কুকাৰৰ মুখনিখন বন্ধ কৰি দিম। গেছটো জ্বলালোঁ আৰু গেছৰ ওপৰত কুকাৰটো পাতি দিলোঁ। এটা হুইচেল মাৰিবলৈ দিম আৰু এইখিনি গেছটো বন্ধ কৰি নমাই দিলোঁ আৰু নিজে হাৱাটো যাবলৈ দিলোঁ। এয়া হৈ গৈছে। এতিয়া মই তেলত দিবৰ কাৰণে এটা পিঁয়াজ কাটি ল'লোঁ, আদা নহৰুৰ পেষ্ট ল'লোঁ, এটা শুকান জলকীয়া লৈছোঁ, তেজপাত এখিলা, লং ইলাচি, ডালচেনি, অলপমান হালধি গুড়া। এতিয়া গেছত এখন কেৰাহী পাতিলোঁ, গৰম হোৱাতে তেল দিলোঁ আৰু তাত এটা তেজপাত দিলোঁ, লং ইলাচি, ডালচেনিখিনি দিলোঁ আৰু কেইটামান পাঁচফোৰণ দিলোঁ, কটা পিঁয়াজখিনি দিলোঁ, আদা নহৰুৰ পেষ্ট দিলোঁ। পাঁচফোৰণখিনি ফুটালৈ আৰু পিঁয়াজৰ আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈ অকণ ভাজিম। ইয়াতে মই এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলোঁ ৰঙৰ কাৰণে আৰু হালধি গুড়া অলপ দিলোঁ, দি এইখিনি ভালকৈ লৰাই দিলোঁ। এতিয়া বইল কৰি থোৱা কাঠআলু আৰু মগু দালিখিনি ওপৰৰ পৰা দি দিলোঁ। এইখিনি ভালকৈ লৰাই দিব আৰু উতলিবলৈ দিব ভালকৈ। মাজতে নিমখটো চেক কৰি চাব। ইয়াতে মই এবাটি পানী এড কৰিছোঁ। আপোনালোকে যদি আৰু অলপ পনীয়া বিচাৰে তেতিয়াহ'লে পানী এড কৰিব পাৰে। মই ইমানটোৱে বিচাৰোঁ, সেইকাৰণে ইমান ডাঠেই মোৰ কাৰণে হৈ যাব। ইয়াতে মই ভাজি থোৱা মাছ অলপ এড কৰিছোঁ। মোৰ মাছ ভজা দেখুওৱা নহ'ল। এইখিনি উতলিবলৈ দিম অকণমান সময়। এয়া উতলি গৈছে ভালকৈ। শেষত মই ধনিয়া পাত কেইটামান এড কৰিছোঁ, ওপৰত দিছোঁ। এয়া মোৰ হৈ গৈছে। মগু দালি তৰকাৰীনো কোনে ভাল নাপায়, তাতে আকৌ কাঠআলু আৰু মাছৰ লগত কিমান যে সোৱাদ লগা হ'ব। এই তৰকাৰীখন আপোনালোকে বাৰু এনেধৰণে বনাই খাইছেনে? যদি খোৱা নাই এবাৰ বনাই খাই চাবচোন। মই এতিয়া এটা বাটিত উলিয়াই লৈছোঁ। এয়া মোৰ উলিওৱা হৈ গৈছে। মই সজাই দিলোঁ। আপোনালোকে বাৰু মোৰ আজিৰ ৰেচিপিটো চাই কেনে পালে? নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযায় আৰু ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিয়ে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।